ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল D.Burmans ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি নলবাৰীৰ ৰাসৰ ফুইটা কাটা হ'ব। ফুইটা মানে আজি আৰম্ভণি হ'ব। আৰম্ভণিৰ শোভাযাত্ৰা 191 সংখ্যক ৰাস মহোৎসৱ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা শ্ৰী শ্ৰী হৰিমন্দিৰৰ নলবাৰীৰ ৰাসৰ বিশেষ আকৰ্ষণ আৰু বিশেষ আকৰ্ষণ মানে হৈছে আজি বিশেষ অতিথি দুজন মানুহ আহিব। এই দুজন আপোনালোকে গমেই পাইছে, ৰাম আৰু সীতা। তো গাইজ মোৰ ব্লগটো সম্পূৰ্ণৰূপে চাব বুলি মই আশা কৰিলোঁ। তো গাইজ ব্লগটো আৰম্ভ কৰিলোঁ, আপোনালোকে চাব। তো গাইজ এয়া হৈছে গৰ্ডন ফিল্ড। গৰ্ডন ফিল্ডত আয়োজন কৰা হৈছে মানে চব গান বাজনা, বিহু নৃত্য, বড়ো নৃত্য আদি বহুত ধৰণৰ মানে গান বাজনা আছে। তাৰে কাৰণে মানে প্ৰস্তুতি চলাই আছে। তো গাইজ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই মোৰ ভিডিঅ'টোৰ মাজেৰে মই ক'ব খুজিছোঁ যে যোনে যোনে নলবাৰীৰ ৰাস চনাই এবাৰ ৰাস চাব আহিব। আৰু আজিৰ পৰা ৰাস আৰম্ভ। আৰু ৰাস চাই কেনে পায় মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আমি উলিয়াই লৈ যাম আপোনালোকৰ। তো গাইজ এয়া হৈছে জয়ন্ত মল্ল ছাৰ আৰু ৰাম সীতা একেখন গাড়ীতে যাই আছে। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিব, ৰাসৰ কেইদিন দি থাকিম। তো আজিলৈ এৰিছোঁ, বাই বাই, ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাব।